আপোনাক স্বাগতম জনাইছো আমাৰ এন সাপোৰ্টৰ আজিৰ এইটো ভিডিঅ'ত যদি আপুনি আয়ুষ্মান কাৰ্ডৰ ইকেৱাইসি কমপ্লিট কৰিছিলে আৰু আপুনি যদি আয়ুষ্মান কাৰ্ড আপুনি এতিয়াও ডাউনলোড কৰা নাই তেন্তে আজিৰ এইটো ভিডিঅ' কেৱল আপোনাৰ বাবে কাৰণ আজিৰ এই ভিডিঅ'টোত মই আপোনাক দেখুৱাম আয়ুষ্মান কাৰ্ড আপুনি কেনেকৈ ডাউনলোড কৰিব পাৰিব আপোনাৰ আয়ুষ্মান কাৰ্ড আপুনি ডাউনলোড কৰিব পাৰিব এইটো ভিডিঅ' আপুনি সম্পূৰ্ণ শেষলৈকে চাই থাকিব মই আপোনাক প্ৰমাণ সহকাৰে সম্পূৰ্ণ প্ৰচেছটো ষ্টেপ বাই ষ্টেপ দেখুৱাই দিম এইটো ভিডিঅ' সম্পূৰ্ণ চালে আপুনি নিজে আপোনাৰ আয়ুষ্মান কাৰ্ডখন ডাউনলোড কৰিব পাৰিব লগতে আপুনি বেলেগকো ডাউনলোড কৰিব পাৰিব তো ভালভাৱে লাইক কৰিব যদি সাবস্ক্ৰাইব কৰা নাই চেনেলটো সাবস্ক্ৰাইব কৰি অল নটিফিকেশনটো অন কৰি ৰাখিব শেহতীয়া ভিডিঅ' নটিফিকেশন পাই থাকিবলৈ তেন্তে বলক আমি ভিডিঅ'লৈ আগবাঢ়ো তো ফ্ৰেন্ডস আপুনি প্ৰথমে আপোনাৰ মোবাইলত বা কম্পিউটাৰত যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰিব মই এতিয়া আপোনাৰ কম্পিউটাৰ স্ক্ৰীনত দেখাই আছো আপুনি স্পষ্টভাৱে দেখিবলৈ পায় আপুনি সেম প্ৰচেছত আপোনাৰ ঘৰতে আপুনি ডাউনলোড কৰিব পাৰিব আৰু আপুনি সাৰ্চ বাৰত টাইপ কৰিব PMJAY কাৰ্ড ডাউনলোড PMJAY কাৰ্ড ডাউনলোড লিখি আপুনি সাৰ্চ কৰিব সাৰ্চ কৰাৰ পাছত একেবাৰে ওপৰত যিটো লিংক আহিছে ডাউনলোড আয়ুষ্মান কাৰ্ড VIS লগইন আপুনি এইটো লিংকত ক্লিক কৰিব এইটো লিংকত ক্লিক কৰাৰ পাছত নেক্সট পেজটো এনেকৈ ওপেন হৈ যাব আপুনি ইয়াত আধাৰ সিলেক্ট কৰিব আৰু স্কিমত আপুনি PMJAY সিলেক্ট কৰিব ষ্টেট নেম আপুনি আসাম সিলেক্ট কৰিব আৰু এইটো বক্সত আপুনি আপোনাৰ আধাৰ কাৰ্ড নাম্বাৰটো এন্টাৰ কৰিব তো ইয়াত মই আধাৰ কাৰ্ড নাম্বাৰটো এন্টাৰ কৰি আছো আধাৰ কাৰ্ড নাম্বাৰ এন্টাৰ কৰাৰ পাছত আপুনি এইটো বক্সত টিক মাৰ্ক কৰিব আৰু আপুনি জেনাৰেট OTPত ক্লিক কৰিব জেনাৰেট OTPত ক্লিক কৰাৰ পাছত অলপ সময় আপুনি ওয়েট কৰিব লাগিব আপোনাৰ আধাৰ কাৰ্ডৰ সৈতে লিংক থকা মোবাইলত এটা OTP আহিব আপুনি OTPটো এইটো বক্সত এন্টাৰ কৰিব লাগিব তো মই OTPটো এন্টাৰ কৰি আছো OTP এন্টাৰ কৰাৰ পাছত আপুনি ভেৰিফাইড ক্লিক কৰিব ভেৰিফাইড ক্লিক কৰাৰ পাছত আপুনি অলপ সময় ওয়েট কৰিব লগে আপোনাৰ ডাটা এনেকৈ শো কৰিব ইয়াত আপোনাৰ নাম দিয়া থাকিব আপোনাৰ এপ্লিকেশনৰ ডিটেইলছ দিয়া থাকিব আৰু কোনটো ডেটত আপুনি আয়ুষ্মান কাৰ্ডৰ ইকেৱাইসি কমপ্লিট কৰিছিল ইয়াত ডেট দিয়া থাকিব আৰু সাইটত ডাউনলোড কাৰ্ড দিয়া থাকিব তো মই ডাউনলোড কাৰ্ডত ক্লিক কৰিছো ডাউনলোড কাৰ্ডত ক্লিক কৰাৰ পাছত অলপ সময় ওয়েট কৰিব লাগিব এনেকৈ কাৰ্ডখন ডাউনলোড হৈ যাব চাওক কাৰ্ডখন ডাউনলোড হৈ গৈছে মই কাৰ্ডখন আপোনাক ওপেন কৰি দেখাই আছো ইয়াত মই ডবল ক্লিক কৰিছো ডবল ক্লিক কৰাৰ লগে চাওক ইয়াত কাৰ্ডখন ডাউনলোড হৈ গৈছে এখন ইয়াত আয়ুষ্মান কাৰ্ড লিখা আছে 5 লাখ টকাৰ বিনামূলীয়া চিকিৎসা দিয়া আছে স্বাস্থ্যৰ এক আশীৰ্বাদ আয়ুষ্মান তো এইখন হৈছে অসমৰ নতুন আয়ুষ্মান কাৰ্ড ইয়াত দিয়া আছে নেশ্যনেল হেল্থ অথৰিটি আৰু ইয়াত আয়ুষ্মান কাৰ্ডৰ লোগো দিয়া আছে আৰু অটল অমৃত অভিযান দিয়া আছে আয়ুষ্মান কাৰ্ড ইয়াত ফটো দিয়া থাকিব আপোনাৰ ডেট অফ বাৰ্থ দিয়া থাকিব আপোনাৰ ষ্টেট নেম দিয়া থাকিব আয়ুষ্মান কাৰ্ডৰ নাম্বাৰ দিয়া থাকিব আয়ুষ্মান ভাৰত প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা ইয়াত লিখা আছে তো ফ্ৰেন্ডস এই কাৰ্ডখন আপুনি এনেকৈ ডাউনলোড কৰিব পাৰিব কিন্তু ইয়াৰ আগতে আপুনি আয়ুষ্মান কাৰ্ডৰ KYC কমপ্লিট কৰিব লাগিব নহলে আপুনি আয়ুষ্মান কাৰ্ড ডাউনলোড কৰিব নোৱাৰিব তথাপি আপুনি আপোনাৰ আধাৰ কাৰ্ড নাম্বাৰ এন্টাৰ কৰি আপুনি এবাৰ চেক কৰি চাই ল'ব যদি ইয়াত কাৰ্ডখন ডাউনলোড হৈ যায় ভাল কথা যদি আপোনাৰ কাৰ্ডখন ডাউনলোড নহয় আপুনি প্ৰথমে KYC কমপ্লিট কৰিব লাগিব আৰু KYC কেনেকৈ কমপ্লিট কৰিব লাগিব সেইটো বিষয়ে মই আগতে এটা ভিডিঅ' বনাইছো আপুনি সেইটো ভিডিঅ' চাই ল'ব পাৰে বা আপোনাৰ ওচৰৰ হস্পিটেলত যাই আপুনি KYC কমপ্লিট কৰিব পাৰিব